নমস্কাৰ। আজি মই এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ আপোনালোকৰ আগত। কবিতাৰ শিৰোনাম হৃদয়ৰ সপোন। আহিবানে এদিন সপোনতে উৰণীয়া পক্ষী হৈ, মোৰ খোলা খিৰিকীখনত পৰি, মোৰ হৃদয়ৰ মণিকোঠাত সপোনৰ বুটা বাচিবলৈ। আহিবানে এদিন সপোনতে উৰণীয়া পক্ষী হৈ, মোৰ খোলা খিৰিকীখনত পৰি, মোৰ হৃদয়ৰ মণিকোঠাত সপোনৰ বুটা বাচিবলৈ। আহিবানে এদিন মেঘৰ আৰে আৰে, মোৰ হৃদয়ৰ নীলাখিনি চুবলৈ। আহিবানে এদিন সৌ পাহাৰৰ টিলাটোত বহি, চাই ৰুম দুয়ো দূৰণিৰ নীলা সেউজীয়াবোৰ, আৰু চাই ৰুম মোৰ সেই গাতে লাগি থকা উখুৰা মুখুৰা দুখৰ পাহাৰবিলাক। চাই ৰুম ৰূপোৱালী নদীৰ বঠা চিঙা নাৱৰীয়াৰ কৰুণ কল্লোল। আহিবানে এদিন সপোনতে উৰণীয়া পক্ষী হৈ। নমস্কাৰ।